চ' ভিডিঅ'টো থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকত ক'ব ওলাইছোঁ। হয় বন্ধুসকল, যোনবিলাকে এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ। তেওঁলোকে কিমান পাৰ্চেণ্টৰ পৰা আপোনালোকে স্কুটি পাব, চৰকাৰী যোনটো বিনামূলীয়া স্কুটি হয় আপোনালোকে 60% পাব নে 75% পাব। যিবিলাকে ছোৱালীবিলাকে আগতে 60% আপোনালোকে স্কুটিখন মানে পোৱা। তো এতিয়া 60%তে পাব নে যোনবিলাক ল'ৰাবিলাকৰ আছিলে 75%। তো দুইটাকে 60% আৰু 70% দিবনে নে আৰু নতুন কিবা বেলেগ নিয়ম আহিছে নেকি, আৰু কিমান পাৰ্চেণ্ট আপুনি পালে ধৰি লওক স্কুটিখন ফ্ৰীকৈ পাব। আৰু ব'লকচোন দেখাওঁ ভিডিঅ'টো স্ক্ৰীণত আপোনাক দেখাই দিওঁ আপোনাক। যোনটো অফিচিয়েল ৱেবছাইট হয়, চ' অফিচিয়েল ৱেবছাইটত আহি পেলাই মই দেখাই দিছোঁ ডক্টৰ বাণীকান্ত কাকতি যোনটো এৱাৰ্ডটো হয় আপোনালোকক দেখাই দিছোঁ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ডটো। আৰু ডক্টৰ ৰমেশ পেগুৱে আমাৰ যিহেতু এডুকেশ্যন মিনিষ্টাৰ হয় এটা টুইট কৰি থৈছিলে, মই এইটো দেখাই দিছোঁ। দেখা পাইছে যে ইন 2 days cabinet meeting shared with the honorable minister Dr. Hemanta Biswa Sarma declared Dr. Banikanta Kakoti award under program scheme above 80% লাগিব। চ' বন্ধুসকল, যোনটো অসম এইচ পাছ ষ্টুডেণ্টৰ বাবে ফ্ৰী স্কুটি যোনটো স্কিম হয়, যোনটো প্ৰত্যেন ভাৰতী বা ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড 2026 চনৰ লেটেষ্ট ইনফৰ্মেটৰ এটা ক্লিয়াৰ কৰি দিছোঁ। চাওক, যোনটো পাৰ্চেণ্টেজৰ কথা হৈছে, পাৰ্চেণ্টেজটো আপোনাৰ কিমান নম্বৰ লাগিব, যিহেতু 2025-26 ৰিচেণ্ট গাইডলাইন অনুসৰি, মানে গাইডলাইন অনুসৰি আপোনাৰ গাৰ্লছ বা ছোৱালীৰ আগতে আছিলে যিহেতু 60%, বাকী এতিয়া নতুন গাইডলাইনত আপোনালোকে 80% থাকিব লাগিব, তেতিয়াহে আপোনালোকে স্কুটি পাব। আৰু ল'ৰা আছিলে 75%, এতিয়া 80% হ'লেহে আপোনালোকে পাব। তেনেহ'লে মানে মেইন কথাটো হ'ল আপোনালোকে 80% ল'ৰা ছোৱালী থাকিলেহে মানে ল'ৰা ছোৱালী দুয়োটাই স্কুটিখন পাব ফ্ৰীকৈ, মানে 80% লাগিবই। এপ্লাই ডেট এইটো মানে কোনো এপ্লাই কৰিবলগীয়া নহয়, সেইটো এটা ধৰি লওক সাধাৰণ স্কিম হয়। মানে এইচ ৰিজাল্ট অহাৰ পিছতে আপোনাৰ যোনটো অট'মেটিক চিলেকশ্যন হয়, আপোনালোকৰ মেৰিট লিষ্ট ওলাব, মই দেখাই দিম বাৰু। মেৰিট লিষ্ট ওলোৱাৰ পিছত আপোনালোকৰ যোনটো চিলেকশ্যন হয়, চিলেকশ্যনৰ কাৰণে আপোনাৰ আহিব। চ' টাইমলাইনটো হৈছে 2026 চনৰ মই দেখাই দিছোঁ। এইচ ৰিজাল্ট যিহেতু 28 এপ্ৰিলত দিছে। মেৰিট লিষ্ট আৰু স্কুটি প্ৰচেছ সাধাৰণতে মে' আৰু জুলাইৰ ভিতৰত হয়। চ' সেইখিনি সময়ত আপোনালোকে মই বাৰু ভিডিঅ' দি দিম, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, মানে কেনেকৈ কি কৰিব লাগিব সকলো মই ভিডিঅ' দি দিম। চ' প্ৰথমতে এই যোনটো দেখা পাইছে আপোনালোকৰ মেৰিট লিষ্টটো মে' আৰু জুলাইত ওলায়, এইটো 2025তো ছেম একেই ওলাইছিলে, বা 26তো মানে এইটো সৈতে একে ছেম আহিব। বাকী ইলিজিবিলিটিৰ কাৰণে আপোনালোকৰ PRC যদি নাই, PRC এখন আপুনি বনাই ল'ব লাগিব। PRCখন যদি বনাব নাজানে মোক কমেণ্ট ছেকশ্যনত জনাব, মই ভিডিঅ' দি দিম, তাৰ পৰা চাই বনাই ল'ব পাৰিব। বাকী আপোনালোকৰ যোনটো HS পাছ চাৰ্টিফিকেটখন লাগিব। বাকী আপোনালোকে ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব, মানে কম্পাৰ্টমেণ্ট হ'ব নোৱাৰিব। বাৰু মানে যোনটো হায়াৰ ষ্টাডি হয়, মানে যোনটো আপুনি গ্ৰেজুৱেশ্যন মানে BSc BCom BA মানে যি কৰিব বিচাৰে চব মানে কৰিব লাগিব, তেতিয়াহে আপোনালোকে সেই স্কুটিখন মানে লাভ কৰিব। আপোনাৰ মানে মেৰিট লিষ্টত নাম আহিব প্ৰথম, তাৰপিছত আপোনাৰ গভৰ্ণমেণ্ট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম, আৰু তাৰ পৰা আপোনাক মাতিব, তাৰ পৰা আপোনালোকে পাই যাব। এতিয়া ঠিক এনেদৰে আপোনালোকৰ যোনটো মেৰিট লিষ্ট হয়, যোনটো আছাম স্কুটি মেৰিট লিষ্ট হয় বইজ এণ্ড গাৰ্লছৰ, ঠিক এনেদৰে আহি যাব। আৰ্টছ ছাইন্স কমাৰ্চ এনেদৰে আহি যাব। অহাৰ পিছত আপোনালোকে যোনটো মেৰিট লিষ্টত আপোনাৰ নামটো এনেদৰে চাব পাৰিব। তাৰপিছত ধৰি লওক যোনটো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, তাৰ পৰা আপুনি চাব পাৰিব। যোনটো স্কুটি মেৰিট লিষ্ট এইটো 2025 হয়।